হেল্ল' গাইছ, মই তপন আৰু আপোনালোকে চাই আছে গাঁৱৰ ডেকা ইউটিউব চেনেল। মই আমাৰ ইয়াৰ গ্ৰিলখন মাৰি লৈছোঁ। এতিয়া গ্ৰিলখন মাৰি মুকুটটো লগাই লওঁ ধুনীয়াকৈ। মোৰ মানে আজি নাইট শ্বিফ্ট আছে, 7টা বাজিলে, যাবই লাগে। এতিয়া বাচন্তিখন ৰেডি কৰি থৈছোঁ আগতীয়াকৈ। মুকুটটো পিন্ধি লৈ বাচন্তিখন লৈ যাব লাগিব লাহেকৈ। বাচন্তিখন পূৰা ধূলি মাকতি হৈ আছিলে, আজি ধুই মেলি চাফা কৰি মেলি থৈছোঁ। যিহেতুকে আমাৰ গাঁৱৰ পৰিৱেশ, গাঁৱততো ধূলি বালি বোকা মাটি থাকেই আৰু গতিকে লৈ চল বসন্তী যাবলৈ হ'ল আৰু এতিয়া চাবিটো লগাই ল'লোঁ। প্ৰভু নাম লৈ কেক এটা মাৰি দিওঁ ধুনীয়াকৈ। মোৰ বসন্তী ৰেডি হৈ গ'ল যাবলৈ কাৰণে। চল বসন্তী। আপোনালোকে ভাবিছে নেকি কিহৰ নাইট শ্বিফ্ট? নাইট শ্বিফ্ট মানে এতিয়া কওঁ জানো? এতিয়া নকওঁ, আপোনালোকে ভিডিঅ'টো চাই থাককচোন, সকলোকে গম পাব লাহেকৈ। এতিয়া মই ওলাই গ'লোঁ আমাৰ ঘৰৰ পৰা। ঘৰৰ পদূলিটো অলপ দীঘল, গতিকে লৈ জুইৰ কাষে বাগানৰ মাজেৰে ৰাস্তা। ইয়াৰ দিনৰ ফিলিংটোৱে বেলেগ আৰু বাইক চলোৱা ইয়াত। কাৰ এনেকুৱা পদূলি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া মই মেইন ৰোডত উঠি গ'লোঁ। মেইন ৰোডত উঠিয়ে অলপ দূৰ গৈয়ে এটা টাৰ্ণিং সোঁহাতে আছে। আকৌ অলপ দূৰ গৈ আকৌ এটা টাৰ্ণিং আছে। এনেকৈ ৰাতি মজালৈ লৈ গৈ আছোঁ আৰু দেখো অকণমান ৰাস্তাটো অকণ বেয়া আছে। মই বেয়া ৰাস্তা দিকে সোমাই যাব লাগিব, কাৰণ মোৰ অফিচটো এইফালে গ'লেহে পাম। বাঁহৰ তলি দেখিছেনে? গাঁৱৰ পৰিৱেশ আৰু দেখিছে আপোনালোকে, কিনো জনাম। অলপ দূৰ গৈ আকৌ মই পকা ৰাস্তা পামগৈ। এতিয়া অকণমান খাল বাম আছে আৰু কিনো কৰিব, থাকিবই এইটো গাঁৱৰ জেগাত। লাহে লাহে গৈ থাকোঁ। উঠিব হ'লেই আৰু এতিয়া উঠি গ'লোঁ। এতিয়া তুমি মোৰ মাথো মোৰ কৰি গৈ থাকোঁ ধুনীয়াকৈ। লগতে আপোনালোকলৈও এটা অনুৰোধ আছে, যাতে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'বোৰ। কাৰণ এই জগতখনত, ইউটিউব জগতখনত মই নতুন ভৰি দিছোঁহে। আপোনালোকৰ সঁহাৰি যদি পাওঁ, হয়তো আগলৈ যাতে ভাল ভাল ধুনীয়া ধুনীয়া ভিডিঅ' দেখিবলৈ পায়, বনাবলৈ মোৰ আগ্ৰহ হয়। আপোনালোকৰ এটা সঁহাৰিয়ে মোক বহুতখিনি প্ৰেৰণা যোগাব। গতিকে লৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আহি আছোঁ। এয়া লাইটটো জ্বলি থকা দেখিছোঁ যে বগাকৈ, তাতে মোৰ অফিচটো আছে। পামগৈ আৰু অকণমান দূৰ গ'লে পামগৈ। এয়া পাইছোঁহি পালোহি আৰু ফাইনেলি মই মোৰ অফিচত এণ্ট্ৰি মাৰিব সময় হৈ গ'ল। বসন্তীক ক'লোঁ, তই ইয়াতে থাক অলপ দেৰিৰ কাৰণে। মোক লুকাই ল'লোঁ। চিৰিখন বহুত ওখ, উঠিবলৈ অকণ কষ্ট হয়, কি কৰিব হয়। মুকুটটো লগাই ইয়াতে থৈ লওঁ ধুনীয়াকৈ। থৈ ল'লোঁ। এতিয়া নিচি গ'লোঁ মোৰ অফিচত। এইটোৱে হ'ল মোৰ অফিচ। ইমান দেৰিৰ পৰা নোকোৱাকৈ আহিলোঁ যে কি অফিচ, এইটোৱে হ'ল মোৰ অফিচ। এণ্ট্ৰি কৰি মই প্ৰথমে ছাৰৰ লগত অলপ কথা পাতিলোঁ। কথা পাতি ছাৰক সুধিলোঁ যে কি আছে কি নাই। ছাৰে ক'লে বোলে আজি বেগ মাৰিব লাগিব, বেগ আছে। গতিকে লৈ মই জেকেটটো লগাই মোৰ নিজৰ কামত লাগিব। এতিয়া ওলাম। তুমি নিজৰ কাম কৰিয়ে আছা। মেইন কথা কি হ'ল, মই ইয়াত জইন কৰাৰ কথা এটাই, মোৰ দম্বৰটো কমাবৰ কাৰণে। দম্বৰ মানে কি গম পাইছেনে? মোৰ পেটটোৰ কথা কৈছোঁ। খোৱা ঘৰ ল'ৰাটো অকণমান বেছিকৈ খাই দিয়া হয়। অলপ প্ৰথমে মই কি কৰিব লাগিব, ৱাৰ্ম আপ কৰিব লাগিব। গতিকে অলপ হিলডুল কৰি গাবোৰ ভাঙি মেলি ল'ব লাগিব। নহ'লে ডাইৰেক্ট গাঁৱৰ গধুৰ বস্তু দাঙি দিলে অলপ দিগদাৰ হয়।
কষ্ট পাব আপোনালোকে। কেতিয়াও যদি জইন কৰে কেতিয়াবা সদায় এনেকৈ প্ৰথমে প্ৰেক্টিছ কৰি ল'ব অকণমান। এতিয়া মোৰ প্ৰেক্টিছ কৰা হৈ গ'ল। ছাৰে ক'লে বোলে এনেকৈ কৰ, তো মই লাগি গ'লোঁ নিজৰ কামত। অলপ ভুল হোৱা দেখি ছাৰে আহি মোক শিকাই দিলেহি, আৰু সদায় কাৰোবাৰ পৰামৰ্শ লৈহে কামবোৰ কৰিব। তাৰ পৰা মই নিজৰ কামত লাগি গ'লোঁ আৰু। প্ৰথম ষ্টেপ এনেকৈ 3বাৰ মাৰিব লাগিব আপুনি, 20টা ষ্টেপ, 20 বাৰ 20 বাৰকৈ। তাৰপৰা এইটো ছেকেণ্ড ষ্টেপ, এনেকৈও আপুনি যিমান মাৰিব পাৰে আৰু ৱেটৰ ওপৰত কথা। আপুনি বোলে বহুত ৱেট দাঙিব পাৰে তেনেহ'লে দাঙিব পাৰে, আপুনি যিমান দাঙিব পাৰে সিমানটো লৈহে কৰিব, বেছি কেতিয়াও নকৰিব। ঘণ্টা সময় এনেকৈ কৰি পাৰ হৈ গ'ল, কেতিয়া গমেই নাপালোঁ। তাৰপৰা ফাইনেলি আমাৰ এতিয়া অফিচ বন্ধ হোৱা সময় হৈ গ'ল। অফিচটো এবাৰ ধুনীয়াকৈ আপোনালোকক দেখাই বোলো ওলাই যাওঁ বুলি জাকেটটো নমাই ল'লোঁ। এতিয়া অফিচটো এবাৰ চাই ল'লোঁ, বাই বাই কৰি ওলাই খোলা দিন আমি আহিছোঁ লাহে লাহে। ভৰি বিষ হৈ আছিলে আগদিনাখনৰ ভৰি প্ৰেক্টিছ কৰা, তো মুকুটটো লগাই বাচন্তিখন এতিয়া ধুনীয়াকৈ ল'লোঁ, লৈয়ে আৰু ঘৰৰ ফালে বুলি বনাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিলোঁ আৰু।